মই কৈ আছোঁ গম পায়নে মুজাফ্ফৰপুৰ হনুমান মন্দিৰত এইফালে আছে হনুমান মন্দিৰৰ মূৰ্তিভাগ 108 ফিট ওখ তো আজি আপোনালোকক দেখুৱাম ফুৰিম তো কালি ৰাতি আমি ইয়াত ষ্টে কৰিলোঁ কালি 11টামান বজাত আহিলোঁ ইয়াত ৰুম দিলে আমি ৰুমত ধুনীয়াকৈ থাকিলোঁ তো আজি আপোনালোকক কালি যিহেতু মঙলবাৰ আছিলে হনুমান মন্দিৰ দৰ্শন কৰিলোঁ আজি আপোনালোকক পূৰা এই ভিডিঅ'টো আজি দেখুৱাম তো আজি ৰাতি আমি জাৰ্ণি কৰিম তো আজি দিনটো ইয়াত থাকিম আৰু আজি দিনটো যিহেতু গৰম পৰিছে সেইকাৰণে আজি থাকিম গা পা ধুই ল'লোঁ তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ঠিক আছে ৱেলকাম বেক টু মাই ইউটিউব চেনেল খাৰগপ ব্লগছ কালি ক'ত থাকিলোঁ আপোনালোকক দেখুৱাম বলক ধুনীয়াকৈ আমাক ইয়াৰ ৰুম দিলে থাকিবলৈ আৰু এইফালে আছে আমাৰ ৰুমকেইটা আৰু চবৰে কাৰণে এখন বিচনা দিছে এইবিলাক আছে ৰুমকেইটা বাকী আমি এনেকৈ শুলোঁ তাৰপিছত আজি যাম আপোনালোকক মন্দিৰলৈ বলক মানে কালিয়ে মঙলবাৰ যিহেতু আছিলে মঙলবাৰে মানে হনুমান মন্দিৰ দৰ্শন কৰিব লাগে সেইকাৰণে মঙলবাৰ দিনটোত ধুনীয়াকৈ দৰ্শন কৰিলোঁ তো আজি মই আপোনালোকক মন্দিৰলৈ যাম ক'ত মেলা বহিছে মন্দিৰত মানে আপোনালোকক দেখুৱাম বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ সেই ওপৰত নাযাওঁ তললৈ যাব লাগিব ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিম বলক মজা লাগিব আৰু এনেকৈ তলৰ পালোহি আৰু আমাৰ চাইকেলবিলাক সেইবিলাক ইয়াত ধুনীয়াকৈ থৈ দিছোঁ তো ৰাতি যিহেতু বৰষুণ দিছিলে তো আমি ওপৰত তুলি ল'লোঁ তাৰপিছত ৰাতিপুৱাই ইয়াত নানি থৈ দিলোঁ তো কি ক'ব এইফালে সেই ওপৰতে আমি থাকিলোঁ তো মজাৰ কাৰণে আপোনালোকক মন্দিৰ দেখুৱাই আছোঁ বলক বহুত মজা লাগিব কালি মানে যোনটো কালি যিহেতু মঙলবাৰ আছিলে আৰু মঙলবাৰ দিনা হনুমান মন্দিৰত পূৰা ভিৰ মাৰিছিলে তো আজি মানে আহিছে আৰু তো আজি বুধবাৰ হৈ পৰিলে নাই তো ইমানকৈ নহাও নহয় সেইবিলাক চাওক মানুহ গা ধুই আছে পূৰা সেইফালে মানুহ তো কালি যিমান মানুহ হৈছিলে ৰাতি আৰু কিন্তু আজি ইমান মানুহ নাহে কালি কৈছোঁ নাই ইয়াত আপোনালোকৰ এইবোৰ পূৰা ভিৰ মাৰিছিলে তাতো ভিৰ মাৰিছিলে পূৰা মানে ভিৰ মাৰিছিলে কিবা এটা মজা লাগিছিলে সেই ঠেক ঠুকৰ মাজত সোমাই পিনি হনুমান মন্দিৰ দৰ্শন কৰিছিলোঁ খুব মজা এইফালে চাওক পূৰা উৎপাত হৈ আছে আৰু এইফালে নদীত গা ধুইছে এখন কি নদী কয় নাজানো পূৰা গেলা পানী আহিছে কিন্তু ইয়াত নুধুং ইয়াত ধুলে পূৰা খজুৱতি হ'ব বেমাৰ হ'ব আৰু এইফালে চব মানুহখনে পূৰা গা ধুই আছে অলপ আগলৈকে মানুহে আছিলে এতিয়া ক'ৰ পৰা মানুহ আহিলে চব পূৰা একদম মানুহ পূৰা ভিৰ হৈ গ'ল গা ধুই আছে ওপৰৰ এইফালে চাই আছে আৰু বলক আপোনালোকক হনুমান মন্দিৰভাগ দৰ্শন কৰোঁগৈ দৰ্শন মানে কি আৰু মই দৰ্শন কৰিলোঁ আপোনালোকক দেখুৱাই দিম এই মূৰ্তিভাগ তো ওচৰলৈ যাওঁ ধুনীয়াকৈ দেখুৱাই দিম বলক তো এনেকৈ আহি পালোঁ দেখিছেনে মূৰ্তিভাগ 108 ফুট ওখ মূৰ্তিভাগ কি মজা লাগিছে চাই যদি চাই পূৰা ওচৰৰ পৰা চাই আছোঁ মজা লাগিছে আপোনালোকে চাই লওক ৱাও কি ক'ম ইয়াৰ ওচৰৰ পৰাতকৈ যদি আপুনি সেই তাৰপৰা চাই তেতিয়া মজা হ'ব দেখুৱাম আপোনালোকক আৰু এইফালে এবাৰ মানুহ চাওক ইয়াত ইমান মানুহ আৰু ইমান মানুহ ইয়াত নাই কিন্তু তাত বেছি আৰু যিহেতু বুধবাৰ পূৰা গা ধুই আছে বাৰ লৈ কি হয় নাজানো মানুহবিলাক আৰু মঙলবাৰ দিনা ইয়াত পূৰা ভিৰ মাৰিছিলে তো কালি যি পূৰা ভিৰ মাৰিছিলে তলতো আৰু এইফালেও আছে মন্দিৰ মই আপোনালোকক দেখুৱাই আছোঁ আৰু এইফালে গৈ পিনি সেইফালে এক পাক দিব পাৰি নহ'লে বাৰু সেইফালেও যাব পাৰি তো বহুত ছিষ্টেম আছে ক'ত মেলা বহিছে কি কথা দেখুৱাই আছোঁ তো এইফালে প্ৰথমে গৈ লৈছোঁ বলক তো আপোনালোকক ধুনীয়াকৈ মূৰ্তিভাগ দেখুৱালোৱে তো এতিয়া সেইফালে যাওঁ বলক এইফালে গৈ পিনি সেইফালে মেলা বহিছে ধুনীয়াকৈ মেলা দেখুৱাম বলক আৰু এইফালেদি উঠিব লাগিব আৰু এইফালে গৈ সেইফালে যাব লাগিব তো বলক সেইফালে যাওঁ তো বহুত গৰম পৰিছে মানে কি হৈছে গাটো ধুই পিনি ওলাই আহিলোঁ পূৰা গপগপনি মাৰি আছে পূৰা ঘাম ওলাই গৈছে দেখিছে নহয় হোৱা এইফালে হাল্লা কৰি আছে পূৰা মজা লাগিছে বলক চাওক মানুহৰ ভিৰ কিমান চাওক এইবিলাক গা ধুই আছে এইবোৰ গেলা পানী হয় বহুত খজুৱতি হ'ব ভিৰ চাওক ইমানো ভিৰ নাই বাৰু ধুনীয়াকৈ যাব পাৰিব আৰু এইফালে মেলা বহিছে আৰু এনেকৈ এইবোৰ মেলা আৰু মেলা মানে কি আৰু তাত সৰু কিবা কিবি বস্তু পায় মানে ৰছী পায় আৰু এইবোলে সৰু তো ইয়াত মেলা বুলিবলৈ বেছি নাই এখন দুখন এইবোৰ দেখিছেনে এইবোৰ ফুলি চুলি এইবোৰ সৰু সুৰা কিবা কিবি বস্তু পায় সেইবোৰে ৰাম মন্দিৰ যিকেইখন মেলা কৈছোঁ নাই বহুত ডাঙৰ ডাঙৰ আৰু এইফালে আপোনাক টানি নিব আমুক লওক এইবিলাক প্ৰসাদ লওক টানি নিব আৰু সেনেকৈ বলক আমি আলিলৈ যাওঁ আলিত মানে এইবোৰ খোৱা বস্তু পায় খুব কিবা কিবি ফুচকা আপোনালোকে ইয়াত আলু পিটিকা ফুচকা নাপায় ইয়াত দিন বতৰ ফুচকা হ'ব বলক আৰু এইফালে খোৱা বস্তু পায় এখন গেটখন পাৰ হৈ পিনি আপোনালোকে ইয়াত কিবা কিবি খোৱা বস্তু পাব তো এইফালে আমৰ জুচ কিবা কিবি আমৰ জুচ লৈছে তো এইফালে আমৰ জুচ লৈছে মই এইবোৰ আমৰ জুচ নাখাওঁ যিহেতু গেছ হ'ব মানে ক'ল্ড ড্ৰিংকছ এটা লৈ লৈছোঁ তো কি ক'ব আৰু মেলা আছে মই দেখুৱাই আছোঁ তো ধুনীয়াকৈ জুচ খাই আহিলোঁ আৰু এইফালে কমলা জুচ বনাইছে কমলা জুচ নাখাওঁ আৰু এইফালে মিঠাই আৰু এইবোৰ চব 5 টকীয়া মিঠাই এইবিলাক মানে এইবিলাকো টেষ্ট কৰিব লাগে সেইকাৰণে আমাৰ এইবিলাক ৱেটত দিয়ে তো ৱেটত খাই
খাই লওঁ আৰু এইফালে মিঠাই লৈ ল'লোঁ মিঠাইটো 5 টকা পিছ হা তো টেষ্ট কৰি চাওঁ কেনেকুৱা সোৱাদ কেনেকুৱা তো ধুনীয়াকৈ ঘূৰি আহিলোঁ এই তেনেকুৱাই সৰু সুৰা দোকানবোৰত তেনেকৈ কিবা পায় তো এতিয়া আমি আপোনালোকক অকল ভিতৰত দেখুৱাম তো এনেকুৱা গলি আছে আৰু এইফালে গলি আৰু ইয়াতে কিবা খাই বোলে খাই ল'ম ৰ'ব ইয়াত থাকিলে মজা হয় ৰাতিপুৱা শুই উঠি অকণমান ওলাই আহিলে চাহ ধুনীয়াকৈ পায় বহুত ধুনীয়া বস্তু পায় তো এতিয়া আমি ইয়াত কিবা এটা খাই লওঁ ৰ'ব দেখুৱাই আছোঁ আৰু ইয়াত ফেমাছ বস্তুটো কি হ'ল গম পাই নাই ইয়াত চিংৰাটো বহুত ফেমাছ কাৰণ চিংৰাৰ আপোনালোকৰ এনেকুৱা ভাঙি মেলি কিবা এইবোৰ খাই দিব তিল মটৰ দি পিনি মটৰটো ঘুগুনি দি পিনি পূৰা চাটনি দি পিনি সেনেকৈ দিয়ে তো কি ক'ব সেইবোৰ খালে বহুত গেছ হৈ যায় ৰাতিপুৱা আহিছিলোঁ চাহ খাবলৈ মুখ চুখ ধুই পিনি তো চাহ খাবলৈ মানে কি আৰু অকল চিংৰা আৰু চাহ লৈছোঁ আকৌ গাখীৰ চাহ খালে মানে গেছ হয় তো চিংৰা চব্জিটো আপোনালোকে খাব নোৱাৰে চব্জিটো যি টি মিক্স কৰি মানে শাক পাচলি দি পিনি বনায় তো বিহাৰৰ চিংৰাটো মজা লাগে তো কি ক'ব বিহাৰতো মজা আছে ইয়াৰ চিংৰাটো ইমান টেষ্ট নাপাওঁ মই ইমান নাখাওঁ সেইকাৰণে মই চিংৰাই নাখাওঁ ইয়াত এতিয়া কিবা পাপৰ এটা আনিছে ৰ'ব পাপৰৰ কাৰণে বহি আছোঁ তো ৰাতিপুৱাৰ পৰা ঘূৰি আছিলোঁ ঘূৰি মজা লাগিলে এই নামটো কি গম পাই নাথাকে পাপৰি চাট বোলে এইফালে বনাই আছে চব পাপৰ দি পিনি এই ঘুগুনি চুগুনি দিছে আৰু পাপৰ দি পিনি পাপৰ এখন দি পিনি মানে মুটুকাই পিনি বনাই আছে इसका नाम क्या है पापड़ी चाट इसका फेमस क्या है इसका कौन सा फेमस पहले इसको खाइए या फिर बताइए नहीं इसका सबसे फेमस क्या है हनुमत धाम चाट भंडार एक ही फेमस हनुमत धाम चाट भंडार कौन सा ये पास नहीं है क्या आलू टिक्की वाह হৈ গ'ল এইফালে পাপৰি চাট ৰাইচ পাপৰি চাট ট্ৰাই কৰিছোঁ কিন্তু ইয়াত চবতছে কি আছে আপোনাৰ গাখীৰ চাখীৰ ধুনীয়াকৈ মছলা চছলা দি ধুনীয়াকৈ বনাইছে কিন্তু আমি যদি এইটো পূৰা খাবলৈ যাওঁ তো আমাৰ পেট এফেক্ট কৰিব গেছ চেছ হৈ যাব তো সেইকাৰণে আৰু তো অলপ খাই থৈ দিব লাগিব আমি খাব নোৱাৰোঁ এইটো বস্তু ইয়াৰ মানুহবিলাকে একদম পূৰা 2 প্লেট 3 প্লেট মাৰি দিব আমিও মাৰিব পাৰিম কিন্তু আমাৰ গেছ হৈ যাব কিবা হৈ যাব পেট চেট বেয়া হ'ব যদি ইমান খাব নোৱাৰি ঠিক আছে এতিয়া বলক বেলেগ বস্তু দেখুৱাম তেনেকৈ খোৱা হোটেলবোৰ সেইবিলাক আছে আৰু সেইবিলাক দেখুৱালোঁ তো এইটো গলিয়ে সেই গেটখনেদি সোমাই পিনি সেইবিলাক বস্তুবোৰ তিনিআলিটোত বহুত ধুনীয়া আৰু এতিয়া ইয়াত মেলাত আছে তো কি ক'ম ইয়াৰ মেলাবোৰ ইমান হেভি নহয় মানে ইমান বহুত ডাঙৰ মেলা নাই সৰু সুৰা এখন দুখন আছে তো ৰাম মন্দিৰত যিমানখিনি মেলা আছিলে আৰু ইয়াত চাওকচোন অথনি ইমান খন্তেকত মানুহ নাইকিয়া হৈ গ'ল বহুত মানুহ আছিলে গা ধুই আছিলে কি ক'ম হঠাৎ মানুহ নাইকিয়া হ'ল সেই যোনদিনাখন মঙলবাৰ আছিলে কালি যিহেতু মঙলবাৰ আছিলে কালি তাতো মানুহ ইয়াতো মানুহ আৰু গেটে বন্ধ কৰি দিলে এইফালে যোৱা নহ'ব আমি সেইফালে যোৱা হ'ব তো গেট লক লগাই দিলে তো এইফালে গৈ পিনি আপোনালোকক সেই তাত এনেকুৱা মন্দিৰ চন্দিৰবোৰ দেখুৱাম বুলি ভাবিছিলোঁ তাত কিন্তু ভিতৰত কেমেৰা চেমেৰা কৰিবলৈ দিয়ে জানো কৰিম বুলি ভাবিছিলোঁ তো এইভাগে হৈছে হনুমান মূৰ্তি ভাগ চ' চাই লওক 108 ফুট ওখ তো মজা লাগিছে কিমান তো একবাৰ আহিব ৰিয়েলত চাবহি তো ভাল লাগিব ৰাম মন্দিৰ আহিব মজা মেলা নাই মেলা 2 এখন ইয়াত 2খন আৰু ইয়াত এখন তো মেলা সেই সৰু সুৰা এখন 2খন ৰাম মন্দিৰত যিখিনি মেলা দেখিব আৰু ৰাম মন্দিৰ আপোনালোকে যদি কিবা এটা খায়ো পানী বটল এটা পেলাই দিয়ে ৰাস্তাত চব পেলাই দিব পাৰে কিন্তু অলপ দেৰি পিছতে মানে সেই পেলোৱা ছেকেণ্ডতে মানে চুই পাই সি চফা কৰি যাব মজা লাগে কি ক'ম মই যে কৈছিলোঁ এইখন লেতেৰা বুলি সেই নদীখন সঁচাকৈ লেতেৰা বহুত কিবা কিবি উটি মেলি আহে কিন্তু আমাৰ যোনখন ঘৰৰ দৈকাৰ নদী সেইখনে ভাল কাৰণ এয়া চক মৌ চবো গা ধুৱে তাত আৰু গেলা বস্তু উটি আহে সেইবিলাক মৌ কৈছিলোঁ সেইবিলাক দেখিছে ন সেই মৌবোৰে গা ধুৱে সেইবিলাক কেনেকৈ ক'ব এখন নদী চাফা বুলি সেইবিলাক দেখিছে ন মৌবোৰে পূৰা গা ধুই আছে তো কি ক'ব এখন গা ধুলে পূৰা খজুতি হ'ব সেইকাৰণে এতিয়ালৈকে গা ধোৱা নাই আৰু নুধুম বহুত পানীটো দেখিবলৈ লেতেৰা কি ক'ব যদি ধুই আছে পূৰা খজুতি হ'ব ইয়াতো নহয় বেছি যদি সদায় ধুই থাকে তো এতিয়া ৰুমলৈ যাম কি ক'ব সেনেকৈ অলপমান দেখুৱালোঁ ইয়াৰে পৰিৱেশটো বহুত ধুনীয়া তো কি ক'ব আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিম তো চাই লওক একবাৰ নিশ্চয় তো মজা মানে চাফা আৰু কি ক'ব মানে এই জেগা চেগাবোৰ চাফাই কিন্তু ইয়াৰ নদীখন বহুত লেতেৰা এইবোৰ দেখিছে কি উটি আহিছে তো এইফালে ধুনীয়াকৈ যাব পাৰিব আমাৰ সেই তাত ৰুম আছে তো ধুনীয়াকৈ ৰুম দিছে তো আমি কালি আমি কেইটা বজাত পালোঁ 11:30 বজাত পালোঁ দিনত আৰু থাকি পিনি আৰু আজি আপোনালোকক ভিডিঅ' কৰিছোঁ আজি ৰাতি গধূলি সময়ত 4টামান বজাত ইয়াৰ পৰা ভাত পানী খাই ওলাই যাওঁ তো আমাৰ যিহেতু ৰাতি ৰাইড হয় তো সেইকাৰণে আজি দিনত আপোনালোকক ভিডিঅ' বনালোঁ তো কি ক'ব এতিয়া এফালে নাযাওঁ তো সেয়াৰ পৰাই ধুনীয়াকৈ দেখুৱাই দিলোঁ কেনেকুৱা লাগিছে ক'ব কমেণ্টত হৰ মহাদেৱ বুলি দিব তো এতিয়া মই ভিতৰলৈ যাওঁ বলক আৰু চাইকেলবিলাক ইয়াত লানি পাতি থৈছোঁ দেখুৱাইছোঁ চাগে আপোনালোকক সেইবিলাক আৰু মোৰ চাইকেলখনৰ মানে বেগটো অলপ মানে খুলি মেলি সেইটো ঠিক কৰিবলৈ আছে এইটো চাইডে বেছি ওভৰ হৈ আছে আৰু এইটো চাইড নাই সেইকাৰণে মানে এনেকুৱা হেলনীয়া হৈ যায় চাইকেলখন ক'ৰবাত থ'লে পৰি যায় তো এতিয়া তেনেকৈ ৰছীয়ে গাঁঠি মেলি বনাই থৈছোঁ তো এইবিলাক চব খুলিব লাগিব আৰু এইবিলাক খোলা মেলা বহুত কষ্ট তো বলক এতিয়া ওপৰলৈ যাওঁ ধুনীয়াকৈ ৰুমলৈ যাওঁ আৰু আমি চাইকেলবিলাক তলত থৈছোঁ যে আৰু ৰাতি হ'লে মানে
গধূলি সময় হ'লে তুলি থৈ দিওঁ বৰষুণ দিলে মানে ৰেইনকোট চেংকোট লগোৱা নাই আৰু ইয়াত তুলি থৈ দিলে একো নাই চবতে কেমেৰা সেইফালেও কেমেৰা লাগি আছে সেইফালেও ক'ৰবাত কেমেৰা সেইফালেও কেমেৰা দেখিছেনে মজা লাগে আৰু ইয়াত মহ পূৰা আছে সেইবিলাক মহ কেনেকৈ পৰি আছে দেখিছে গেলেকনিত পূৰা মানে গেলা গোন্ধ মাৰিছে সেইবিলাক মহ আৰু সেইবিলাক মহ দেখিছেনে সেই তাত গা ধুৱে সেইখন যোনখন ব্ৰিজ আছে তাত ব্ৰিজত তলত গা ধুৱে আৰু ইমান লেতেৰা পানী আহে ইয়াত কেনেকৈ গা ধুব পাৰি তো সেইকাৰণে আমি গা চা নুধুওঁ সঁচা কৈছোঁ আমিতো গা ধুলে এইবোৰ খজতি হৈ কিবা হৈ যাম তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ তো যিহেতু আমি ৰাতি ৰাইড কৰিম তো ৰাতি ৰাইড কৰাটো ইমান সহজ কথা নহয় তো এইফালে মানে অলপ ৰিক্সি হৈ পৰে তো হ'লেও একো নাই আমি দিনতো ৰাইড কৰিব নোৱাৰোঁ গৰম হৈ যায় কিবা হৈ যায় ৰ'দ দিয়ে তো দিনত ৰাইড কৰাটো বেলেগ কথা কিন্তু ৰাতি ৰাইড কৰিব পাৰি কিন্তু খালি গাড়ীবোৰ বহুত স্পীড আহে সেইকাৰণে লাহে লাহে যাবলগীয়া হয় তো সেইকাৰণে আমাৰ ৰাইডটো অলপমান শ্ল' হৈ গৈছে শ্ল' মানে কি আৰু আজি এনেকুৱা ৰ'দবোৰ ছিষ্টেমৰ কাৰণে আমাৰ শ্ল' হৈ পৰিছে আৰু আমি ৰাতি ৰাইড কৰিম তো সেইকাৰণে ৰাতিও বেছি দূৰ যাব নোৱাৰোঁ আৰু সকলোৱে টোপনিয়াই যায় এনেকৈ চলালে টোপনিয়াই গ'লে দিগদাৰ হয় সেইবাবে লাহে লাহে গৈ থাকোঁ তো সেইকাৰণে আমাৰ ৰাইডটো শ্ল' হৈ পৰিছে তো একো নাই অতি সোনকালে অতি শীঘ্ৰে গৈ আছোঁ কেদাৰনাথ মন্দিৰ দৰ্শন কৰিবলৈ তো আপোনালোকে মোৰ ভিডিঅ'বোৰ ছাপোৰ্ট দিয়ক মৰম দিয়ক তাৰে আশা ৰাখিলোঁ তো ধুনীয়া ধুনীয়া ভিডিঅ' পাই যাব কেদাৰনাথৰ পূৰা ফুল ভিডিঅ' দিম পূৰা মজাকৈ তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বেছি দীঘল নকওঁ তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ তো আজিলৈ পাই নেক্সট এটা ভিডিঅ'লৈ আশা কৰি থাকোঁ